মোৰ নাম শ্ৰী কৃষ্টি শিখা কাশ্যপ। আমি বৰ্তমান আমাৰ ৱৰ্কশ্বপ চলি আছে। আমি নৃত্যাংগন সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী হয় আৰু ইয়াতে আমাৰ এসপ্তাহৰ বাবে আমাৰ ৱৰ্কশ্বপ এটি আয়োজন কৰা হৈছে। তো আমি তাতে আমি প্ৰশিক্ষণ লৈ আছোঁ। আৰু শিক্ষক হিচাপে আমাৰ হৰি শইকীয়া ছাৰ, তাৰপাছত আনন্দ মুক্তিয়াৰ ছাৰ আৰু বৰগীতৰ কাৰণে আপোনাৰ গৌতম বায়ন ছাৰ আহিছে আৰু ৰূপশিখা হালৈ মেম আমাৰ সদায় আমাক যোনে প্ৰশিক্ষণ দিয়ে। সত্ৰীয়া সংগীত মহাবিদ্যালয়খন ৰূপশিখা বায়ে প্ৰতিষ্ঠা কৰা আৰু আমি তেওঁৰ আণ্ডাৰতে আমি গোটেইখিনি শিকি আছোঁ। বৰ্তমান আমি ব্ৰিলিয়েণ্ট একাডেমিতে আমাৰ ক্লাছবোৰ অন্য ক্লাছবোৰো আমাৰ ইয়াতে হয় আৰু আমাৰ ৱৰ্কশ্বপটোও ইয়াতে আয়োজন কৰা হৈছে আৰু আমি ইয়াতে প্ৰশিক্ষণ লৈ আছোঁ। আমাৰ খুবেই ভাল লাগিছে। আমি বহুত নতুন বস্তু শিকিবলৈ পাইছোঁ আৰু আমাৰ যিখিনি খুঁটি নাতি আছিল সেইবোৰ আমাক আৰু চব ভালকৈ আমাক বিশ্লেষণ কৰি আমাক কোৱা হৈছে আৰু আমি গোটেইখিনি বস্তু বহুতখিনি জ্ঞান পাইছোঁ। এটাই কথা ক'ম কি যিহেতু সত্ৰীয়া নৃত্যটো আমাৰ শাস্ত্ৰীয় নৃত্য হয়, গতিকে আমি যিদৰে হিপ হপ বা অন্য ডান্সবিলাকক যেনেকৈ আমি গুৰুত্ব দিওঁ, সেই একেধৰণে আমি ইনফেক্ট তাতকৈও অধিক আমি এই ডান্সটোক আমি বিশেষ গুৰুত্ব দিব লাগে, কাৰণ এইটো আমাৰ অসমৰ আৰু আমি এইটোক আগুৱাই নিয়াৰ সদায় চেষ্টা কৰিব লাগে। গতিকে সেয়ে সকলো আগুৱাই আহিব লাগে আৰু জইন কৰিব লাগে।